Hello everyone, welcome back to my channel. 7 আগষ্ট তাৰিখে আছিল ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু এই দিৱসটো কেনেদৰে পালন কৰা হ'ল সেইটো মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ। মহামাৰীৰ কাৰণে যিহেতুকে বেছি মানুহৰ সমাগম কৰিব নোৱাৰে সেই গতিকে বহুত কম মানুহৰ দ্বাৰা এই দিৱসটো পালন কৰা হয় আৰু এই দিৱসটো প্ৰগতি গুৱাকত সমবায় সমিতি লিমিটেডে আমাৰ ঘৰতে পালন কৰে। সকলে হাতখন ধুই স্যানিটাইজ কৰি আহে যিহেতুকে কোভিড প্ৰটোকল মানি চলিব লগা হৈছে। তৰে বাবে যিহেতুকে এটা দিন থাকে সেই গতিকে শিপিনী সকলৰ বাবেও এই দিনটো বিশেষভাৱে পালন কৰা হয়। লোকে যাতে আগলৈ উৎসাহ পায় আৰু ভাল কাম কৰি যাব পাৰে সেই গতিকে এই দিৱসটো পালন কৰা হয়। এয়া পতাকা উত্তোলন কৰা হৈছে। আমাৰ গাঁৱৰ সভাপতিজন বিশেষ অসুবিধাৰ কাৰণে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে আৰু সেই গতিকে হানপাৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰাক্তন প্ৰধান শিক্ষক আৰু লগতে 6 গাঁও ক্লাষ্টাৰৰ চিডি দুয়োগৰাকীয়ে মন্তব্য আগবঢ়ায়। এয়া হেণ্ডলুম অফিচৰ 2জন অফিচাৰ ইয়াত উপস্থিত থাকে। তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু লগতে ইয়াত এটা কাৰ্যসূচী ৰাখিছে যে এই সমবায়খনৰ পৰা 3জনী শিপিনীক পুৰস্কাৰ প্ৰদান কৰিব আৰু এই কাৰ্যসূচীটো পিছলৈকে অব্যাহত ৰাখিব বুলি তেওঁলোকে কৈছে আৰু 3গৰাকী শিপিনীয়ে ভাল কাম কৰাৰ বাবে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হৈছে আৰু তেওঁলোকে যাতে উৎসাহ পায় আৰু ভাল কাম কৰি যায়। এনেদৰে হেণ্ডলুম ডেটো পালন কৰা হৈছে। তো আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।